এইটো 2019 চনৰ মাৰ্চ মাহৰ পৰাই ষ্টাৰ্ট কৰিলোঁ খেতিখন। ইউটিউবত চাই পেলাই এটা আইডিয়া ল'লোঁ, মানে ড্ৰাগন ফ্ৰুটখন বাহিৰৰ দেশত হৈ আছে, বাংলাদেশত হৈ আছে, ভিয়েটনামত হৈ আছে। তাৰপিছত মই পুলি যোগাযোগ কৰি ভিয়েটনামৰ পৰা পুলি আনি 2019 চনৰ মাৰ্চ মাহৰ পৰা লগাইছোঁ। যোৱা বছৰো ফল পাইছিলোঁ, এইবাৰো পাই আছোঁ। কণ্টিনিউ আপোনাৰ এপ্ৰিলৰ পৰা নৱেম্বৰ ডিচেম্বৰলৈকে কণ্টিনিউ ফল পাই থাকে। লাভটো বহুত পাই আছোঁ দাদা, মানে 1 বিঘাত মোটামুটি 2 পৰা 2.5 লাখ টকা বিক্ৰী হয় ফলবিলাক। 500 টকা বিক্ৰী কৰিছোঁ যোৱা বছৰ, এই বছৰ 400 টকা বিক্ৰী কৰি আছোঁ লকডাউনৰ কাৰণে। মানে বেপাৰীবিলাক বাহিৰৰ পৰা আহিব নোৱাৰে। হেল্থ বহুত বেনিফিট আছে এইটোত। আপোনাৰ কলেষ্ট্ৰল লেভেলটো আপোনাৰ বহুত কম হয় এইটোত। আৰু আপোনাৰ ডায়েবেটিছ থাকিলেও যিমানে খায় কোনো ক্ষতি নহয়। এইটো ডায়েবেটিছ বেমাৰটো ভাল হয়। তাৰপিছত হাৰ্টৰ বেমাৰৰ কাৰণে অলপ বহুত ভাল, মানে এইটো চাইণ্টিষ্টসকলে বেছি ভাল জানিব। আমি যিমানখিনি জানো, আৰু পেটটো জ্বালা পৰা কৰি থাকিলেও সেইটো খালে লগে লগে ক্লিয়াৰ, মানে বহুত গুণ থকা বস্তু আৰু কি এইটো। মোটামুটি 1,20,000 মান খৰচা হয়, পুলি চুলি মানে লেবাৰ চেবাৰ পোষ্ট চব লৈ। মই ফাৰ্ষ্ট 3 বিঘা ড্ৰাগনত ষ্টাৰ্ট কৰিছিলোঁ। এইবাৰ 3 বিঘাত পূৰা পাই আছোঁ, আৰু এতিয়া আৰু 3 বিঘা ড্ৰাগন লগাইছোঁ, আৰু বাকী বগৰী আছে, আৰু চব মিলি মোটামুটি 11 বিঘামান হৈ আছে আৰু কি খেতি। বিভিন্ন ধৰণৰ ড্ৰাগন আছে, কমলা আছে, মাল্টা আছে, মৌচুম্বী আছে, তাৰপিছত আপোনাৰ লেবু টেঙা আছে, আপেল আছে, তাৰপিছত নাৰ্চাৰীও আছে মোৰ এটা, ইয়াতেও পুলিবিলাক বিক্ৰী কৰোঁ মই। আৰু এইফালে আপোনাৰ ভূটানৰ কমলা লগাইছোঁ, দাৰ্জিলিঙৰ কমলা লগাইছোঁ, বগৰী লগাইছোঁ, 4-5টা ভেৰাইটি আছে বগৰীৰ। টোটেল মোটামুটি 11 বিঘামান হৈ আছে এতিয়া খেতি। চৰকাৰৰ পৰা মই হেল্প পাইছোঁ, নোপোৱা নহয়। মোক এই ডিপ ইৰিগেশ্যন এইটো 85% ছাবচিডিত এইটো আমাক দিছে। চ'লাৰ প্ৰজেক্ট এটা দিছে 85% ছাবচিডিত, আৰু অফিচাৰবিলাকে আহি অলপ পৰামৰ্শ দিয়ে আমাক। আগন্তুক দিনত মই ভাবিছোঁ মই বাকী আৰু একো নকৰোঁ, মানে বেলেগ বিজনেছত নাযাওঁ, মানে খেতি বাতিতে লাগি থাকিম। মোৰ এতিয়া মোটামুটি টাৰ্গেট, মোৰ মোটামুটি 30 পৰা 35 বিঘামান আমি টাৰ্গেট লৈছোঁ আৰু কি। লাহে লাহে বিভিন্ন ফালৰ পৰা মানুহ মানে আহি আছে, আমাৰ লগত যোগাযোগ কৰি আছে, সিহঁতকো খেতি কৰি দিম বুলি মই ভাবিছোঁ। আৰু মই পাৰ্চনেলি আৰু আমৰ বাগান এটা লগাম, লেচুৰ বাগান কৰিম এটা, আৰু মাটি এনে আছে, যিমানখিনি আছে সেইখিনি চব ফল মূলেৰে ভৰি দিম আৰু কি। আৰু আমাৰ অসমত এইটোৰ কাৰণে ভাল চাহিদা আছে, ভাল মাৰ্কেটো ভাল পাই আছোঁ আমি। মাৰ্কেটটো লকডাউনৰ কাৰণে অলপ এফেক্ট হৈছে, লেবুবিলাক বিক্ৰী কৰিব পৰা নাই, মানে বেলেগ ডিষ্ট্ৰিক্টৰ পৰা মানুহ আহিব নোৱাৰে, সেইকাৰণে ৰেটটো কমি গৈছে। ফলবিলাকত অলপ মানে ৰেটটো কম পাই আছোঁ এতিয়া। তো এইটো মানে এটা বেমাৰ, সেইটোৰ কাৰণেতো আমি এইখিনি চেক্ৰিফাইচ কৰিবই লাগিব সবাই মিলি। আমি বেকাৰ যিবিলাক ল'ৰা আছোঁ, এনেই ঘূৰি ফুৰি নাথাকি সিহঁতে ওলাই আহিব লাগে। বহুত মাটি আমাৰ অসমত আছে, মানে অসমৰ মাটি বহুত ভাল মাটি হয়, মানে ওখ মাটি। আমাৰ যিবিলাক মানে এই ভূটানৰ কাষেদি, চাম্পা নদীৰ কাষেদি ইফালেদি যিমানখিনি মাটি আছে, বালিয়া মাটি, ড্ৰাগনৰ কাৰণে বহুত ভাল। আৰু মানে যুৱ চামবিলাক ওলাই আহিব লাগে খেতি বাতিত, তেতিয়াহে আমাৰ অসমৰ মানে চিনাৰীটো বেলেগ হ'ব, মানে আমি ইকনমিকভাৱে আগবাঢ়ি যাব পাৰিম, মানে ফল মূলৰ খেতি কৰিম। যদি ছাজেশ্যন লাগে কেতিয়াবা যাব লগা হয়, যাওঁ আৰু। ফোন নম্বৰটো মোৰ 7002390530। আমি ইয়াৰ আগতো এবাৰ আহিছিলোঁ, আহি চাইছিলোঁ, তেতিয়া ফলটো দিয়া নাই, কিন্তু ফলৰ ড্ৰাগন খেতিৰ নিচত কিবা আছিল ষ্ট্ৰবেৰী, এইবিলাক খাই গৈছোঁ। এতিয়া আজি আকৌ চাবলৈ আহিছোঁ, বিভিন্ন ধৰণৰ ফল লাগিছে ইয়াত, বিৰাট চাইও ভাল লাগিছে। আমিও ভাবি আছোঁ যে দাদাৰ নিচিনা, দাদাৰ লগত কিবা পৰামৰ্শ লৈ আমিও কেনেকৈ খেতি কৰিব পাৰোঁ, আৰু বেলেগক, আমাৰ বন্ধু বান্ধৱক মানে আমি জনাই দিম, এডভাৰটাইজ কৰি দিম, এই খেতিটো কৰি নিজে স্বাৱলম্বী হ'ব পাৰে। দাদা আমি চাইছোঁ বিভিন্ন এই ড্ৰাগন ফ্ৰুট আছে, লেবু আছে, আম আছে, আমটো 12মাহীয়া ফল দি আছে আমি চাইছোঁ, আৰু তামোল আছে, বিভিন্ন আছে আৰু কি। যদি কাকবা লাগে ইয়াৰ পৰা পুলি লৈ যাব পাৰে, দাদাই পৰামৰ্শ কৈছে আমাক। যদি পৰামৰ্শ লাগে, যদি খেতিটো দেখাই দিব লাগে কেনেকৈ কৰিব লাগে, এইবিলাক এভৰিথিং ইয়াৰ পৰা পৰামৰ্শ পাম আৰু কি। जोङो बे बागानाव फैनानैहाय जोङो मोजाङैनो नुफैदों। दा जोङो साक्सेस जानाय बायदिखौ नुदों। सासे जोंनिनो लोगो आकबर भाइनि बागानखौ नायनो फैनायाव बे ड्रागन बिफां होनो, बे ड्रागन बिफाङा ओरैबायदि समायनाबो, नायनोबो मोजां, आरो बेखौ
समायनायल' नङा आरो बियो मोनसे फिथाइबो होयो। बे फिथाइखौ जोङो जायो। जों नुफेराखैमोन बेखौहाय जोङो नुनायानो कयेक बोसोरनि सिगांल' नुदों। बे मोनसे बे ड्रागन बिफाङा बाहेरानिसोमोन आरो ना बाहेरायावसो जोङो नुयोमोन बेखौ। दा जोङो जोंनि गावनि डिस्ट्रिक्ट चिरां डिस्ट्रिक्टआवनो जोङो बे फिथाइखौ मोननो हाबाय। बेखौ गायनानै जोङो सोलोङोबा जों बिथां आकबरनिफ्राय सोलोंनानै लानो हागोन जुदि सोरबाफोर गायनो गोसो दङबा। जुदि बेखौ गायनानै साक्सेस जाहोनो सानोब्ला साक्सेसबो जाहोनो हागोन निस्सय हायो होननानै बुंदों। जोंथ' खालायफेराखै खिन्थु दा बिथाङा आकबर भाइया माने जुदि मोजाङै जोथोन लानानै जुदि मावोबा साखरि बाखरि नाङा होननानै बुंलायनायनि खोथा बुंदों आरो बियो। बेखौ मावनानै न'खर संसार जानो हानायनिबो केपासिटि थागोन जागोन। आंनि गोसोआवबो एसे थुलुंगानाय फैदों बे फिथाइखौ नुनानैनो। दा साक्सेस जागोन होननानै आंबो फोथायो बेखौ मावोबा। लाइमोनफ्राबो बहुद मानसियानो दा लाइमोनफोरनि बिसय बुङोब्ला बहुद गथ'फ्रानो दा फरायनानैहाय साखरि बाखरि मोनै दङ। बे साखरिनि बादै सोरबाबो साखरिखौ मोननो थाङा जानानै दङ दासान्दि। फरायनायावबो बहुद गोरों गोरों मानसिफ्रानो बहुद माने मा होनो साखरि मोना जासे ओरैनो जिरायनानै दं नालाय। दा बिनि थाखायनो बिसोरबो बे खेथिखौ मावनानैहाय जाहाथे न'खर सालायलांनो हानायनि बायदि नाजानो हागोन।